মহাৰাজে কি ভাবিছে বা? কি ক'ত ভাবিছো একো ভবা নাই কিছুমান ভবা কথা আন কাৰো আগত শ্বেয়াৰ কৰিব নোৱাৰি তোৰ ব্ৰেইনটো গ'ল একদম ৰাইট কোনোবাই মোৰ দৰে ক'লে তেনেকৈ কোৱাৰ বাহিৰে আন ৰাস্তা একোৱে নাথাকে পাগল চব দাদা ঐ দাদা উফ কি হ'ল মই এনেই এটা মিলাই চাওঁ নেকি কি নহয় তই কি ভাবিছ আচলতে আৰু তই কি ভাবিছ বুলি মই যি ভাবিছো সেইটো বা মিলিয়ে যায় ধৰ তোৰ লগতে এই ধেমালি কৰি থাকিবলৈ মোৰ হাতত একেবাৰে সময় নাই বুজিলি তোৰতো বহুত ভাবিবলৈ আছে কিন্তু মোৰ মতে তই এটা নতুন গান লিখাৰ কথা ভাবি আছ ৰাইট ভাবি আছো গানটো অলপ দুখৰ পেথছ ট্ৰেজেডি হয়নে তোক কেলৈ একিউৰেট আনচাৰ নহলেও ওচৰেদিয়ে গৈছে গানটো তই ৰেখাবাক লৈ লিখিব খুজিছ ন হয়নে 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 দাদা হয়নে মনে মনে থাকিলি যে কথাটোত এগ্ৰি কৰিছ ন তোৰ মূৰত আৰু বেলেগ কথা নাহে নেকি নহয় অলপ আগতে নন্দুদাই ৰেখাবাৰ কথা ক'লে কি ক'লে তোৰো জানিবলৈ মন গৈছে ন মানে মানুহজনী বোলে একেবাৰে চটপটাই আছে দেখুৱা কিন্তু একো নাই মানুহজনীয়ে তেনেকুৱা নেদেখুৱাকৈ থাকে মোৰ যে তাইক একেবাৰে নিজৰ নিজৰ লাগে তোৰো লাগে ন কি ৰেখাবাক নিজৰ নিজৰ নহয় মানে তেওঁ আমাৰ ওচৰ চুবুৰীয়া যেতিয়া মোৰ আকৌ চুবুৰীয়া নহয় ঘৰৰ নিজৰ কৰিবলৈহে মন যায় তই মোক এটা কথা কচোন তই এই কামটো কিয় কৰিলি কোনটো মই তোক ভালদৰে জানো তই নুবুজাকৈ থকা নাই তেনেহ'লে এইটোও জানো মই সিদ্ধান্তটো কিয় সলনি কৰিলোঁ চা মই প্ৰীতি বেয়া ছোৱালী বুলি কোৱা নাই কিন্তু তইতো ৰেখাকে ভাল পাইছিলি ইনফেক্ট তাইৰ কথা কৈ কৈ তই মোৰ মূৰটো গৰম কৰি পেলাইছিলি আৰে তইতো এনেকৈও কৈছিলি যে তাইক নেদেখিলে তই চাৰ্জ নহওঁ সকলো কথা আৱেগিক হৈ ভাবিব নোৱাৰি আৰু মই মোৰ ঘৰখনকতো অশান্তি দিব নোৱাৰোঁ তাৰমানে তাইৰ পঢ়া শুনা আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন কিয় বিয়াৰ বাবে মোৰ ঘৰখনে সেইখিনিও নিবিচাৰিব নেকি কিন্তু তাই তোৰ প্ৰেমত পৰিছিল আৰু তইতো তাইক ইমপ্ৰেছ কৰিবলৈ বহুত কিবা কিবি কৰিছিলি কোনেও নাজানিলে অন্ততঃ এই কথাটো মই জানো সকলো জানিও তই মোক বাধা দিয়া নাছিলি কাৰণ মই তোক বিশ্বাস কৰিছিলোঁ কিন্তু তই তোমালোক ইয়াতে আছা প্ৰাৰ্থনা আছে নেকি বাৰু কি হ'ল আণ্টি কিবা সমস্যা হৈছে নেকি সমস্যা মানে বিপদতে পৰিছো ৰবা ঘৰত এখেতো নাই দীপনো নাই মানে কি হ'ল মানে এইজনী কৰবাত পৰি কপালৰ পৰা তেজ ওলাব ধৰিছে মই অথনিৰে পৰা ৰখাবকে পৰা নাই কোন প্ৰীতি কেনেকৈ পৰিল মানে আমি কোনেও নেদেখিলো মই অকণমান ডেটল বিচাৰিহে আহিছো বলকচোন এবাৰ চাই লওঁ দৰকাৰ হ'লে ডক্তৰক দেখুৱাই দিম আহাচোন নহ'লে প্ৰীতি নহয় এই ৰেখাহে আহাচোন তোমালোক প্ৰীতি নহয় যেতিয়া হস্পিটেললৈ নিয়াৰ প্ৰশ্নই নুঠে নে কি কহ নহয় মানে বল